বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ফুলিলে নাহৰো ফুলিলে পাহাৰী কপা ঐ গাভৰু বিহু নাচাও সমনীয়া ঐ বহাগে মাতিছে আকৌ মোক বোলে ৱেলকাম কৰিবলৈ ৰখি আছিলে বাৰু খুব ধুনীয়াকৈ ৱেলকাম কৰিলে এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ ফালে সব মেকআপত ব্যস্ত চিনি নাপাওঁ আজি চবৰে লগত চিনাকি হওঁহে বাৰ কি নাম অঁ আচ্ছা এফালে মডেল হেয়াৰ ষ্টাইল কৰি আছে অঁ এফালে কি নাম তোমাৰ মডেলৰ পাপৰি বৰা আৰু এইফালে মেকআপ আৰ্টিষ্ট প্ৰিয়ংকা শইকীয়া ন বৰা শইকীয়া ঠিকে আছে দিয়া এইবছৰৰ প্ৰথমটো বিহু ফটোশ্বুট আজি আৰম্ভ কৰিছোঁ বাই খুব ধুনীয়াকৈ মেকআপ কৰি আছে মেকআপটো প্ৰায় কমপ্লিট হৈ গৈছে আৰু এতিয়া চুলি আৰু কাপোৰযোৰ পিন্ধিবলৈ আছে বাকী চাই থাকিব আহা নাই ন পটককৈ মাতা লাইট গুচি গ'লে কিন্তু হেৰি হ'ব এফালে বিশ্ব আহি পাইছেহি যোৱা মডেল এইফালে পৰান্দা চাওঁ তালৈ যাবানে চবটো তালৈ যাবা অঁ চইলতে বাপৰে ইমান ধুনীয়া খানা গোটাই দিলে ঘপককৈ মাই গড মইতো নাখাওঁ বুলিয়ে কৈছিলোঁ ভাত তথাপি এতিয়া খাই দিম আৰু অঁ এইটো মানে মোৰ কাৰণে স্পেচিয়েল ন অঁ বাৰু গোলাপটোকে খাব লাগিব আজি থেংক ইউ এইফালে খোৱা বোৱা আগত মানে বাকী কাম হৈ থাকিব আৰু ফটোশ্বুটলৈ যোৱালে অলৰেডি বেলিটো মানে বহো অৱস্থাত কিন্তু আমি খাবলৈ এৰা নাই হা চাওঁ কেনেকুৱা লাগিছে বাহ ধুনীয়া লাগিছে অঁ থেংক ইউ ছ' মাছ কি আছিলে বাজনীৰ নাম অঁ উৰ্বশী বা আৰু প্ৰিয়ংকা বৌ এইফালে চাই দিয়া অকণমান লাজু কি মোৰ বা আজি প্ৰথমবাৰ মেকআপ নে কি নে আগত লৈছা মেকআপ চেকআপ বিহুত নাই লোৱা কৰিব লাগিব মেকআপ নকৰিলে নহ'ব নহয় কৰিব লাগিব ইয়াক লিপষ্টিকো খান্দিছে নেকি চাওঁ লিপ বাম পোলাও আৰু কি মাংস পোলাও ন বাহ মাংস চাওঁ হেৰি এইটো ৰাজা চাওঁ এইফালে চাই দিওঁ হা আহি দিয়া এবাৰ ও ৰঙালী সুৰুজে ও ভুমুকি মাৰিলে ও প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ ও মৰমত মাতিছোঁ ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ও মৰমত মাতিছোঁ ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে ও হীৰা বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা কতেনো গৈ আছিলা বিচাৰি গৈ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা তুমি নাচনি এতিয়া যে গাভৰু আহাচোন খুব ধুনীয়া
ধুনীয়াকৈ ফটোশ্বুট হৈ আছে আজিকালি পোষ্টবিলাক দিবলৈ নাজানা হ'লোঁ কিবা বেঙা বেঙি নিচাকৈ থাকোঁ তথাপিও আৰু কাম চলাব পৰা হৈছোঁ এইফালে তোমাৰ নামটো কৈ দিয়া ৰাহুল খুব ভাল ফটোগ্ৰাফী কৰে এইফালে বিশ্বজিৎ আৰু ইনষ্টাত ফেমাছ আৰু এইফালে খুব ধুনীয়া গান গায় নামটো কৈ দিয়া অঁ তাৰপিছত কি নাম মৌচুমী কলিতা আচ্ছা আহা পৰন্দা আহা চিনাকি নহয় চেল্ফি চিনাকি অঁ আহা এয়া হৈছে পৰান্দা আমাৰ এই অঞ্চলটোৰ মানে খুব বেছি কি বুলি ক'ম যে সমাজপ্ৰিয় মানুহ বুলি যে কয় আমি দুটা মানে সেইকাৰণে ফচি থাকোঁ হয় নাই ফচি থাকোঁ মানে আৰু কিবা এটা হ'লে মানে চব পিনৰ পৰা ভালটো আমালৈ যায় বেয়াটো আমালৈকে যায় সেইটোৱে কাৰণটো আৰু বাকী হেৰি দৰং কলেজৰ কি আছিলে পৰান্দা দৰং কলেজৰ 2011 জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আচ্ছা ঠিকে আছে বাকী সামাজিক কাম কৰি আছোঁ অঁ আজি আমাক খুব ধুনীয়াকৈ ভাত বনাই খালে কেনেকুৱা লাগিছে আমাক চবকে দেখিবলৈ একদম চালিয়া বিহু লাগিছে বৌহঁত ক'লে গ'ল এয়া আৰু এই বা আৰু বৌয়ে মেকআপ কৰিছে এয়া হৈছে পৰান্দাৰ বৌ প্ৰিয়ংকা শইকীয়া আৰু এইফালে আছে উৰ্বশী গোস্বামী বা ব'লক এতিয়া আৰু বাকীখিনি চাই থাকিব আন্ধাৰ হৈ গ'ল আমাক চাগে মানুহে কি ভাবিছে ঠিকেই নাই একেবাৰে এনেকুৱা এটা জেগাত ফটোশ্বুট কৰিব গ'লোঁ ঘৰৰ কাষতে ৰাস্তা মানে একদম মোবাইল টিপি ৰাস্তাই পাহৰি গ'লোঁ বেলেগ ৰাস্তা দি আহিলোঁ এতিয়া আকৌ মানে ডাবুল কষ্ট হ'ল মই ইমান ধুনীয়াকৈ চিনি পাওঁ মোবাইলত সোমাই গৈ ক'বই নোৱাৰোঁ মানে ফুলিলে পাহাৰী কপৌ